নমস্কাৰ ওয়েলকাম বেক টু মাই এনাদাৰ ব্লগ আৰু আজি এইটো হৈছে ভূটানৰ দ্বিতীয়টো ব্লগ হ'ব আৰু প্ৰায় 2 কিলোমিটাৰ ভিতৰ সোমাই অহাৰ পিছত ইয়াত এটা দেখা পাইছোঁ বুদ্ধ মন্দিৰ বুদ্ধদেৱৰ মন্দিৰ এওঁলোকে বুদ্ধিষ্ট বেছি ভুটিয়াবিলাক বুদ্ধিষ্ট বেছি চানৰূপ জংকাৰৰ পৰা 2 কিলোমিটাৰ 3 কিলোমিটাৰ অহাৰ পিছত এইটো হৈছে বুদ্ধ মন্দিৰ আপোনালোকে চাওক এই মন্দিৰটো ইমান ধুনীয়াকৈ ইয়াত প্ৰতিস্থাপন কৰিছে এইটো মন্দিৰ চাওক আৰু এইপিনে দেখুৱাই আছোঁ এইপিনেতো দেখা পায়ে কিমান তলত আছে মানে আমি বহুত ওপৰত আছোঁ আৰু এইটো আছে হ'ল দুৰ্জম ধৰ্ম হাউচ এইটো দুৰ্জম ধৰ্ম হাউচ আপোনালোকে চাওক আপোনালোকে এইটো দেখা পাব কিন্তু ইয়াৰ পৰা বেছি নিদিয়ে 4 কিলোমিটাৰমান আহিব দে আৰু দাদা কেইজনমান আহিছে ক'ৰ পৰা আহিছে দাদা হেল্ল' আমি কুমাৰীকাটা 2 নম্বৰ কালিপুৰৰ পৰা কুমাৰীকাটাৰ পৰা আহিছে মানে আহি থাকে নেকি আপোনালোকে আমি 2017 চনৰ পৰা আজি বহুত দিন আনে কৰোনাৰ কাৰণে বন্ধ হৈ আছে আমি আহিব পৰা নাছিল কেনে লাগিছে খুব সুন্দৰ এতিয়া বৰ্তমান মানে ইমান মানে হুলস্থুল নহয় খুব শান্তি পৰিৱেশ ভূটান মানে শান্তি মানে ভূটান যোন ৰাজধানী থিম্ফু সকলোতকৈ শান্তিপ্ৰিয় জেগা আৰু ধুনীয়া জেগা ঠিক আছে লগ পাই ভাল লাগিল অ'কে মান অহাৰ পিছত এইটো এটা হৈছে চেকপোষ্ট আৰু এই চেকপোষ্ট মানে এইখন কাৰ্ডৰহে ভেলিডিটি আছে আৰু ইয়াৰ পৰা যদি ভিতৰলৈ যাব লাগে তেতিয়াহ'লে বেলেগ ধৰণৰ আৰু পাৰ্মিশ্যন ল'ব লাগিব যদি আপোনালোকে ভিতৰলৈ যাব লাগে তেনেহ'লে বেলেগ ধৰণৰ পাছ এটা লাগিব আৰু এইটো ৰাস্তাৰে গ'লে থিম্ফু গৈ পায় ভূটানৰ ৰাজধানী থিম্ফুলৈ প্ৰায় 3 দিনমান লাগিব এইটো ৰাস্তাৰে গ'লে এতিয়া ৰাস্তা বেয়া হৈছে বুলি কৈছে ভূমিস্খলন হোৱাৰ কাৰণে কিছু বেয়া হৈছে গতিকে এইটোৰেও থিম্ফু যাব পাৰি তেওঁলোকে আমাক জনাইছে নলৈ সোমাই আহোঁতে এখন ধুনীয়া দলং দেখা পোৱা যায় চাওকচোন দলংখন কি ধুনীয়াকৈ বনাইছে এইফালে কিবা বেলেগ ধৰণৰ এখন দলং বনাইছে আৰু এইফালে দেখুৱাই আছোঁ এনেকুৱা স্প্ৰিং থকা দলং কিবা বেলেগ ধৰণৰ দলং বৈ গৈছে এইফালে নদী এটা বৈ গৈছে নদীটোৰ নাম নাজানো কিবা পিছত নেটত চাই ল'ম চেষ্টা কৰিম জানিবলৈ কি নদী এইটো চাওক সেইফালে পাহাৰ তাৰ মাজত ভূটান ড্ৰেগনৰ দেশ ভূটান এইফালে চাওক আৰু মই টাউনৰ মাজত ঘূৰি আছোঁ এতিয়া ক'ত কেনেকৈ যে একো গম পোৱা নাই ট্ৰাফিক ৰুল গম পোৱা নাই ক'ত কেনেকৈ যে বাইকখন লৈ আহিছোঁ হয় যাওঁ সেইপিনে পুলিচে এনেকৈ দেখুৱাই সেইপিনে দেখুৱাই এতিয়া আহিছোঁ এতিয়া ওলাব পাৰিলেহে ৰক্ষা না ফাইনে খাব লাগে না ভূটানৰ জেলতে থাকিব লাগে আৰু ক'ব নোৱাৰোঁ এইখনে হৈছে ভূটানৰ টাউন ইয়াত দোকান আছে কিবা আলু পিঁয়াজ নাৰিকল আদি পোৱা যায় নানা বস্তু আছে ইয়াত চাওক এই দোকান এইবিলাক দোকান ভূটানৰ এইখিনিত মানে চানৰূপ জংকাৰৰ মানে সীমাত থকা এইখিনি দোকান এইখিনি টাউন হয় ইয়াত ফল মূলৰ দোকান আছে ৰঙালাও আছে আহকচোন দোকানক লৈ যাওঁ কিমাননো কি দাম अंकुल दाम कितना है रंगालाव में नो 40 हाँ भूटान का रंगालाव है দেখা পাইছে এয়া বন্ধাকবি এইবিলাক কোমোৰা বিন এইবিলাক ভূটানৰ প্ৰডাকশ্যন হয় ভূটানত চাওক আপোনালোকে পাৰ্কিঙৰ এটা ধুনীয়া ব্যৱস্থা আছে ইয়াত চিন দিয়া আছে আপোনালোকে চাওক এই চিনৰ ভিতৰতহে গাড়ী থ'ব পাৰিব এয়া কিন্তু আমাৰ তাতে এইবিলাক একো নাই আমাৰ অসমত একো নাই এইবিলাক এই চিনৰ মাজতহে থ'ব লাগিব গাড়ীবিলাক এইখন ইয়াত থৈ দিছে মানে পাৰ্কিঙৰ কিছুমান নিৰ্দিষ্ট ঠাই আছে তাতহে থ'ব লাগিব আৰু এতিয়া আমিও বাইকখন থৈছোঁ ক'ব নোৱাৰোঁ ক'তবা থৈছোঁ পাৰ্কিঙতে থৈছোঁ না কি থৈছোঁ না ভূটানৰ জেলতে থাকিব লগা হয় আৰু বাইকে ধৰি থৈ দিয়ে নেকি কি হ'ব যদি থাকিব লগা হয় ডাঙৰ কথা হৈ যাব দেখোঁ নথয় আমাৰ যিমান যি নহ'লে আমি ইণ্ডিয়ান না কি কয় ইণ্ডিয়ান না আমি উই আৰ দ্য পিপল অফ ইণ্ডিয়া গতিকে টেনশ্যন নাই আমাক যাব দিবই আমাৰ মোদী ডাঙৰীয়া আছে হিমন্ত মামা আছে চিন্তা নাই একো নাই আৰু টাউনৰ মাজত আহিও আমি এটা বুদ্ধ মন্দিৰ এটা দেখা পালোঁ ইয়াত এটা বুদ্ধ মন্দিৰ টাউনৰ ভিতৰত আছে আৰু এইবিলাক দোকান আছে ছাইডত এইবিলাক দোকান আছে চাই লওক আপোনালোকে এইটো টেম্পুলে হয় এইটো বুদ্ধ টেম্পল কি লেখা আছে নাজানো বাৰু এইটো ভাষাটো নাজানো যেহেতু আৰু
এইফালে এনেকৈ দোকান আছে, এইখন চেণ্ডেলৰ দোকান। কিন্তু বেছিভাগ গাড়ী আমাৰ চব ইণ্ডিয়াৰে, চুজুকি, মহিন্দ্ৰা, টয়'টা। আৰু এইখনো দোকান এইপিনে আছে, চিপছ পোৱা যায়। কিন্তু টাউনখন চাফা দেই, বহুত চাফা, বহুত ধুনীয়া, চাই লওক আপোনালোকে। এইফালে চিপছ আছে, এইফালে চিপছৰ দোকান আছে, চাই লওক। আৰু এইখনেই হৈছে চানৰূপ জংকাৰৰ থকা এইখন টাউন, এইখন ভূটানৰ টাউন। মানে গোটেইখিনিয়ে পোৱা যায় আমাৰ তাত, যি আছে ইয়াতো সেই একেখিনিয়ে, মানে ইয়াত কোনো প্ৰব্লেম নাই। যি বিচাৰে সেইভাগে। এইখন হোটেল হয়, চাহ পাই, ইয়াত চাহ পাই, চাহ খাব পাৰি। বাৰু আমি চাহ আৰু ভূটানত এতিয়া আমাৰ চাহ, অসমৰ চাহ আৰু দুইটা লাভে আৰম্ভ কৰিছোঁ। ইয়াত কি খাওঁ গেৰাণ্টি নাই। ভূটানত চাহ আৰু দুইটা চাহ চব পাই। আমাৰ অসমত যি আছে চব পায় ভূটানত। নেটৱৰ্ক আছে, নেটৱৰ্ক কম কাম কৰে, বহুত কম কাম কৰে। আৰু আমি বুদ্ধ মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ। আৰু ইয়াত বহিব পৰা ব্যৱস্থা আছে। আৰু এইটো কি হয় বা, এইটো ঘূৰাব পাৰি দেখোঁ। এইটো মানে আপোনালোকে যদি ব্যায়াম কৰিব লাগে, কি বঢ়িয়া এটা বস্তু দেখুৱাই আছোঁ, চাওক আপোনালোকে ওপৰত দেখি চাওক। এই বেলটো এইটো ঘূৰাই থাকিলে এই বজাই যায়, এই ঘাণ্টিটো বজাই যায়, টিলিঙাটো। চাব এবাৰ চাব, কি ধুনীয়া ছিষ্টেম। এই চাওক, তাৰমানে এই ভগৱানক মানে গুণানুকীৰ্তন কৰা হয়, ভগৱানক প্ৰাৰ্থনা কৰা হয়, এই এনেকৈ শব্দ হয়। আৰু